Hello friends, নমস্কাৰ তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি পুনৰ আকৌ এবাৰ নতুন ভিডিঅ'ত আপোনালোকক লগ পালোঁ। তো আজি বৰ্তমান মই এতিয়া গৈ আছোঁ পথাৰত। তো পথাৰত কিয় গৈ আছোঁ আপোনালোকে হয়তো গমেই পাইছে। মোৰ লগত আছে চাওক, এখন আছে কোৰ আছে মোৰ লগত। তো কোৰলৈ মই যাই আছোঁ পথাৰত। তো পথাৰত কিয় গৈ আছোঁ আপোনালোকে অলপমান পিছত গম পাব। আৰু আমাৰ 10 বিঘা মাটিত এইকেইদিন মানে একেৰাহে বহুত দিন মানে ৰ'দ দি আছে, সেইকাৰণে পৰিস্থিতি সেইকাৰণে বহুত বেয়া হৈ আছে। পানী নহাতে মানে হাহাকাৰ হৈ আছে পথাৰত সকলোৰে, আমাৰ বুলি নহয় সকলোৰে মানে হাহাকাৰ লাগিছে। পানী নহাতে মানে খেতি ভালকৈ কৰিব পৰা নাই, মানে হাল বাব পৰা নাই। সেইকাৰণে পানী নহাতে মানে বহুত হাহাকাৰ লাগছে। আৰু নলাবিলাকতো মানে পানী নহা হৈ আছে। আৰু যেতিয়া বৰষুণ পৰিব তেতিয়া মানে পানী জমা হ'ব টোপলাবিলাকত, তেতিয়া আমাৰ মানে বিধান ৰুবলৈ মানে আৰম্ভ কৰি দিম। তো ইয়াত চাওক বহুত পৰিস্থিতি বেয়া হৈ আছে। ইয়াত চাওক খালবিবিলাকত বহুত মানে বেয়া হৈ আছে, মানে পৰিস্থিতি চাওক বহুত খৰাং দি আছে। সেইকাৰণে মানে টোপলাবিলাকত চোৱা না, টোপলাবিলাকত চোৱা একেবাৰে পানী নোহোৱা হৈ আছে চাৰিওফালে চাওক। ইয়াত চাওক বহুত হাহাকাৰ লাগি আছে, সকলোৰে হাহাকাৰ লাগি আছে। তো বহুত বেয়া লাগিছে নিজকে। আৰু গাছ অলপমান পাছত আহি আছে মোৰ এজন ফ্ৰেণ্ড, তেখেতৰ নাম হৈছে দীপজ্যোতি। তো তেখেতে আহি মানে কি কৰিব ইয়াত আহি, তেখেতে হ'ব মোৰ ভিডিঅ'ৰ কাৰণে তেখেতে হ'ব কেমেৰামেন। তো তাই কেমেৰা কৰিব, মই ভিডিঅ' কৰিম। নহয় চৰি अरे कहना क्या चाहते हो। তো তেখেতে কেমেৰা কৰিব, মানে মই মানে এই কৰটো দেখিছেনে, কৰটো লৈ মানে মই এইবিলাক আছে না আলিবিলাক আছে না ডবলাৰ আলিবিলাক, তো এইবিলাক মই মানে পাছ কাটিম, চাইডে চাইডে মানে কাটি দিম। জংঘল হৈ আছে আলিবিলাক, সেইকাৰণে কাটি দিম। তো তেখেতে ভিডিঅ' কৰিব, কেমেৰামেন হ'ব আৰু মই পাছ কাটি যাম। তো চাই থাকিওক। তো অলপমান পিছত আহি আছে, তো দীপজ্যোতি আহি আছে। আৰু গাইছ দীপজ্যোতি আহি পালে চাওক, এয়া আছে দীপজ্যোতি। ভালে আছা? আছোঁ ভালে। ভাত খাই আহিছা? আহিছোঁ। ভাত খাই আহিছে। তো এখেতে কেমেৰা কৰিব আৰু মই আলিবিলাক পাছ কাটি যাম। তো আৰু ইমান ৰ'দ দিছে, সেইকাৰণে দীপজ্যোতিয়ে খালী দেহা আহিছে ইয়াতে। বহুত খৰাং চাওক না, এটাও পানী নাই টোপলাবিলাকত। তো গাছ এখন যে কোৰ আৰু দীপজ্যোতি আছে মানে কেমেৰা কৰি আছে। আহক, মই এতিয়া মানে আলিবিলাক আছে না মানে পাছ কাটিম। তো চাওক, আহি থাকক। তো এইবিলাক হৈছে আমাৰ বিধান।
তো এতিয়া বহুত দীঘল হৈছে বৰ্তমান। তো আৰু পানী যেতিয়া পৰে, যেতিয়া বৰষুণ দিয়ে মানে তেতিয়া আমি পিঠানবিলাক গাড়িবলৈ ষ্টাৰ্ট কৰি দিম। তো গাইছ মই এতিয়া যাম ঘৰত, আৰু ঘৰটো লৈ মই ঘৰত যাম, আৰু কেইডালমান মই আলি পাছ কাটিলোঁ। তো এতিয়া মই ঘৰত যাম, আৰু সকলোৰে পানীৰ কাৰণে হাকাৰ লাগছে। চাওক আপোনালোকে হয়তো দেখিছে এইবিলাক সকলো খৰাং হৈ আছে, পথাৰবিলাক জবলাবিলাক একেবাৰে পানী নোহোৱা হৈ আছে। তো ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি। তো গাইছ ভিডিঅ'খিনি এইখিনি আছিল, যদি চাই ভাল পালে তো লাইক কৰিব, তো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনিয়ে, তো বাই বাই।